আমার জুস আছে ইসের রেকর্ড চলির আর আমি ফাইনাল আমার খেল উদ্বোধন হয়েছে নমস্কাৰ বন্ধু অকল মোৰ অন্য এটা ভিডিঅ' আপোনালোক স্বাগতম জনাইছোঁ আৰু আমাৰ নিজ ইচ্ছাতে ঘৰে ক্ৰিকেট ক্লাবৰ সৌজন্যত তাৰমানে আমাৰ ক্ৰিকেট খেলা পাতিছে যি নহওক বাৰু টিমগিলাখান আহিব আৰু কি হ'ব দেখাই আছোঁ আৰু আজি খেলাৰ উদ্বোধন হৈ গ'লে ইতিমধ্যে পতাকা উত্তোলন কৰা হৈ গৈছে মই ঘৰতে আছিলোঁ আৰু এতিয়া যাম যাই পেলাই কোন টিম আছে কি আছে কেনে ধৰণৰ খেলা কিবা হ'ব বাকী ভিডিঅ'টো চাই দিয়ক আপোনালোকে যি নহওক আৰু খেলা চলি আছে বোলো আছা তই ইয়ে মাছ নাললৈ একছে নে তুই মাছ তই মাছ খেলা দি আছা কি চাবি তই কি কবা ক কিবা ক হাই হাই কৈ দিয়া হাই তই কিবা কবি না খেলাত চোকা হৈ গৈছে যি নহওক আৰু গান বাজি আছে আৰু বেট তাত লৈ আছো এইবিলাক ধৰক এতিয়া কি হ'ব তাকে ভাবছোঁ বহুত দিনৰ মূৰত খেলা চলিছিল বাৰু আগতে চলিছিল এতিয়া বহুত বছৰ খেলা চলাই নাই ধৰ আছে তই কি হ'ব কওঁ খেলা পুৰা হাই ফাই হ'ব আৰু বাকী এতিয়া ধৰি ললো টিমটো আহি নাই ঢুকে ক'ত টিম আহিব আমার জুস আছে ইসের রেকর্ড চলির আর আমি ফাইনাল লওয়ার কারণে বহুত প্রস্তুত আছো আমি কোনে কোনে খেলব খেলা আপুনি আমি ফাইনেলতো বহুত উৎসাহ আছে ক্ৰিকেট ক্লাব এই চেগতে মই কনক শইকীয়া ডাঙৰীয়ালৈ মই মাইক্ৰফোনটো আগবঢ়াই দিছো শ্ৰদ্ধাৰ এই আমাৰ ক্ৰিকেট খেলাৰ মানে অনুষ্ঠিত কৰা সন্মানীয় মানে আমাৰ সম্পাদক সভাপতি সম্পাদক আৰু উপস্থিত আমাৰ খেল মানে ক্ৰীড়া খেলাৰ টিমসকল আৰু উপস্থিত ৰাইজ মানে গতিকে চবকে আন্তৰিক শুভেচ্ছা জনাইছোঁ আজি এই আপোনালোকে শুভ দিনৰ মোক মাতি অনাৰ কাৰণে বহুত আনন্দিত হৈ ধন্যবাদ যাচিছোঁ এই খেল সাধাৰণতে এই খেল দুইবিধ গুৰু খেল আৰু গুৰু ক্ৰীড়া খেল আৰু লঘু ক্ৰীড়া খেল এই লঘু ক্ৰীড়া খেল আৰু গুৰু ক্ৰীড়া খেল হ'ল মানে কি মানে ক্ৰিকেট খেল ফুটবল হকী খেল এইবিলাকে আমাৰ ডেকা চলিবিলাক উৎসাহিত কৰে উৎসাহিত কৰাৰ কাৰণে এই খেলখন অনুষ্ঠান কৰা হৈছে ডেকা চলিবিলাকক সেইকাৰণে মানে পৃথিৱীৰ মানে যদি উন্নত আৰু যিবিলাক উন্নত দেশ মানে কৰে এইবিলাক দেশত মানে আজি এই মানে উন্নত দেশবিলাক এই ক্ৰিকেট খেল খেলাই ডেকা ল'ৰাবিলাক উৎসাহিত কৰে গতিকে সেইকাৰণে আমাৰ অসমতো ইয়াতে ডেকা ল'ৰাবিলাকে আগবাঢ়ি এই খেল অনুষ্ঠিত কৰিছে আৰু মানে গতিকে এই ডেকা ল'ৰাবিলাক মই বহুত আন্তৰিক শুভেচ্ছা জনাইছোঁ যাতে মানে খেলখন ভালকৈ পৰিচালনা কৰে আৰু মই আজি এই মানে খেলখন প্ৰতিযোগিতা মানে উদ্বোধন হ'ব বুলি ঘোষণা কৰিছোঁ এই চেগতে আমি কনক শইকীয়া ডাঙৰীয়াক তেখেতৰ আমি খেল উদ্বোধনৰ পিছলৈ আগবাঢ়িছো জইন করবি রে টিম কেলে যাও না কেতিয়া আহিব কালি মানে কি টিম একলগত যেতিয়া এটা টিমে মানে গোটা কেইটা টিম একলগত আহি থাকো তেতিয়া খেলাখন চাই কিনে ভাল পাব আপোনালোকে আমার খেল উদ্বোধন হয়েছে কেতিয়া কাটব বঢ়িয়া সুন্দৰ বঢ়িয়া 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 মানে টিম আহি পুৰা একদম ৰেডি গাইজ মানে এতিয়া আমাৰ টিমে জইন চলি আছে
জইন চলি আছে যি নহওক চাই থাকক মই দেখুৱাই আছোঁ বাকী কি হ'ব এতিয়া জইন চলি আছে তাত খেলা আছিল কাৰোবাৰ খেলাতে গম পোৱা নাই বাৰু কাৰণে জইন লৈ আছে যি নহওক চাম বাৰু প্ৰথম খেলা প্ৰথম অঞ্চলৰ জয় আমাৰ কাৰ্যকলাপ উপস্থিত হৈছে তেখেতক মেডেলটো ল'ব আমাৰ এই পুনেক ডাঙৰীয়া কনক শইকীয়া দেৱে সুন্দৰ ধন্যবাদ আৰু মানে গাইজ আমাৰ ইশাৰা জয় হৈছে প্ৰথম ৰাউণ্ড এইকাৰণে মেন অফ দ্য মেচ সুশীল কলিতা বঢ়িয়া এটা অভাৰত 4 ৰান লৈছে 4 উইকেট লৈছে 4 উইকেট চৰি সুশীল কলিতা মেন অফ দ্য 4 উইকেট লৈছে সুন্দৰ যি নহওক গাইজ মানে খেলাৰ মই যিখিনি বাৰু ভিডিঅ'টো বনালোঁ আৰু ৰবিবাৰে আমাৰ ছেমি ফাইনেল আৰু 2খন হয়তো কোৱাৰ্টাৰ খেলা হ'ব পাৰে মই পালি নিশ্চয় ভিডিঅ' বনাই দিব চেষ্টা কৰিম আপোনালোকক নিশ্চয় জনাম কিন্তু আজি শনিবাৰো মতে খেলা আছিল মই থাকিব নোৱাৰিলোঁ বাৰু মইতো মিউজিক কাম কাই বেলেগে হ'ল আৰু মিউজিক আহিবই লাগিব যি নহওক মই খালি যদি বন্ধ থাকে নিশ্চয় মই আপোনালোকক পাৰিলে মই খেলা আৰু ভিডিঅ' বনাই দিম আজি ভিডিঅ' বনাইছিল যদি ভিডিঅ'টো ভালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি মই নতুনকৈ প্লিজ ছাবস্ক্ৰাইব কৰিব